নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমাৰ কলিকতাৰ পাৰ্ট 3 লৈকে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। পাৰ্ট 2ত দেখা পাইছিলে আমি হাওৰা ৰেল ষ্টেচনত নামিছিলোঁ আহি। এতিয়া হাওৰা ৰেল ষ্টেচনৰ পৰা কলিকতা ছায়েন্স চিটিলৈকে কৰা যাত্ৰাটো এই পাৰ্ট 2ত আপোনালোকক দেখাম বুলি ভাবিছোঁ। আহকচোন ভিডিঅ'খিনি সম্পূৰ্ণকৈ চাওঁ, আৰু যদি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ধুনীয়াকৈ এটা কমেণ্ট কৰি যাব। আহকচোন ভিডিঅ'টো আগুৱাই যাওঁ। এতিয়া হাওৰা ৰেল ষ্টেচনত খোজকাঢ়ি গৈ আছোঁ আমাৰ হোটেল ৰুমৰ অভিমুখে। এতিয়া আমি ষ্টেচনৰ পৰা ওলাই আহিলোঁ। বাহিৰত এতিয়া টেক্সি এফালে পাৰ্ক একদম বেডিং লৈ আহি আছে। মন্দিৰ কৃষ্ণ। এতিয়া ৰৈ আছোঁ হোটেলত যাবলৈ, টেক্সি আহি পোৱাহিয়ে নাই। এতিয়া ল'ৰা ছোৱালীকেইটা খেলিয়ে আছে, তালৈ ৰখি আছে, ময়ো ৰখি আছোঁ। ওলাইছোনে? চব ৰখি আছে। ল'ৰা ছোৱালীকেইটা উপায় নাপায় খেলা লাগিছে আৰু হাতী আৰু মাখিৰ যুদ্ধ। এয়া পাৰ্টনাৰ। এতিয়া আমি গৈ আছোঁ এয়া হোটেললৈ, আৰ্চন গেষ্ট হাউচ। আৰ্চন গেষ্ট হাউচ, দৰ্শন। য়েছ, দৰ্শন। এইটো আমাৰ হোটেল ৰুম। ইয়াতে আমি 2 ৰাতি থাকিম। সেইবিলাক ব্লগাৰ। সেইটো এটা ৰুম। ছিংগল বেড, শুইব পৰা যাব দিয়ক। ওলাই মেলি যাবলৈ এয়া অসমীয়া নাৰী, অসমীয়া সাজ পিন্ধি ওলাইছোঁ কলিকতা চাবলৈ বুলি। চাওঁ কিমান সময় পিন্ধি থাকিব পাৰে। হোটেল ৰুমত আহি ফ্ৰেছ হৈ ধুনীয়াকৈ আকৌ এয়া ছায়েন্স চিটিলৈ বুলি ওলাইছোঁ। অসমীয়াৰ গৌৰৱ মুগাৰ ছিট পিন্ধি ভাবিলোঁ, চবেইতো বেলেগ ড্ৰেছে পিন্ধে, মই এবাৰ মুগাৰ ড্ৰেছ পিন্ধি মানে কলিকতা ঘূৰিম। গতিকে এয়া মুগাৰ ছিট পিন্ধি ল'লোঁ। এয়া দেখিছেনে মানুহজনৰ কাম, ওলাই অহাৰ পাছতে এবাৰ নচুৱাই দিলে। আহকচোন ছায়েন্স চিটিলৈ বুলি যাওঁ। এইখন কলিকতাৰ হাওৰা ব্ৰিজ। কলিকতাৰ আলিবাটৰ এই মনোমোহা দৃশ্যবোৰ চাই শেষ নহওঁতেই এয়া দেখোন ছায়েন্স চিটি পালোহিয়ে।